হাই ফ্ৰেণ্ডসকল, মই আজি বিশেষ এটি কাৰণত আজি এই ভিডিঅ'টি বনাবলগীয়া হৈছে। বনোৱাৰ মূল উদ্দেশ্য হৈছে কি, মই এটা কেমেৰা ল'লোঁ, যিটো নেকি কেমেৰা আমাৰ এই উজনি অসমত খুব কম, আৰু এই কেমেৰাটো মই এটা বিশেষ কাৰণত লোৱা হ'ল। এটা সৰু DSLR আছিলে 3400, সিও যথেষ্টখিনি ভাল কাম কৰিছিলে, কিন্তু মই ভাবিলোঁ কি ভিডিঅ' এডিটিং আৰু ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী শিকিছিলোঁ গুৱাহাটীত। তো সেই গুৱাহাটীত যেতিয়া শিকাৰ পৰা মই চিন্তা কৰিলোঁ কি অলপ আপডেট হওঁ, সেইটো কাৰণে মই এটা কেমেৰা ল'লোঁ, কেনন EOS R। আপোনালোকে চাব পাৰে, মই লিংক ডিছক্ৰিপশ্যনত দি দিম। আৰু সদ্যহতে যিসকল মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিহেতু আজি উজনি অসমত এটা খুব সুন্দৰ প্ৰচেষ্টা কৰি আছোঁ, এতিয়াও নেকি আমি ভিডিঅ' যিটো নেকি আমি বাহিৰত বহুত টকা খৰচা হয়, আমাৰ এনেকুৱা দুখীয়া ল'ৰা ছোৱালীবিলাক আছে, সিহঁতৰো প্ৰতিভা আছে, গতিকে সিহঁতকো আমি আগবঢ়াই নিব লাগিব। তো সেই খৰচাখিনি আমি খুব কমত আমি কৰিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে মই কেমেৰাটো লৈছিলোঁ, তেতিয়া মই আনবক্সিং টাইমত দিয়া মই ভিডিঅ'টো মই এতিয়া দিবলৈ গৈ আছোঁ। আপোনালোকে চাব, সকলোখিনি চাব, কি কি বস্তু পায়, কি কি বস্তু নাপায়। এইটো ৰেডি হৈ গ'ল, আমি জাষ্ট এতিয়া ফটো তুলিম। ফটো তুলি পেলাই চাম ইচ এণ্ড এভৰিথিং পাৰফেক্ট আছে নে নাই। থেংক ইউ। সেইটো ওলালে আৰ্টটো আনবক্সিং কৰিম। ধ্ৰুৱ আৰু আমাৰ দাদাই ল'ব আহিছে। ৱাৰেণ্টি কাৰ্ড, বডিৰ এইটো গাইডবুক হয়, বেটাৰী। আমাৰ দূৰৰ পৰা গোটেই মানুহখিনি উঠোৱাকৈ মোৰতো কোনোদিন পোৱা নাই ন। তেতিয়া কথা কেমেৰা খুলি আছো, বডিটো সেইটোৱে ওপৰত ডিছপ্লে এটা আছে, এইটো এটা ফল্ডিং ডিছপ্লে হয়। চ' বডিটো হৈ গ'ল। মোৰ যিমান লাগে বেটাৰী চাৰ্জ নহ'ব চাগে, চ' বেটাৰী চাৰ্জটো দিব লাগিব, বাট আগতে চাই লওঁ, কনফাৰ্ম কৰি লওঁ যে সঁচাই বেটাৰী চাৰ্জ আছে নে নাই। বেটাৰীটো সোমাই দিলোঁ, এতিয়া অন কৰিলোঁ, মোক দেখালে চাৰ্জ নাই। তো মই এতিয়া চাৰ্জত বহাই দিম। তেতিয়ালৈকে আৰু লেন্স লৈছে, যেনেকৈ 7200 IS3 হয়, এইটো এটা জুম লেন্স হয়। তাৰ লগত দাদা আৰু এটা বস্তু লৈছে, সেইটো হ'ল এডপ্টাৰটো। এয়া R এমাউণ্টৰ এডপ্টাৰ হয়। এইটোৰ ফাইদা হ'ল কি, কেননৰ যিকোনো লেন্স ইয়াতে ইউজ কৰিব পাৰিব। তো দাদা সেইটো এটা বহুত ভাল এটা সুবিধা দাদাৰ তাত আছে। তেতিয়ালৈকে আমি বেটাৰীটো চাৰ্জ কৰি দিওঁ ন। মই এতিয়া চাৰ্জত বহাই দিম। তেতিয়ালৈকে আৰু লেন্স লৈছে, যেনেকৈ 7200 IS3 হয়,
এইটো এটা জুম লেন্স হয় তাৰ লগত দাদা আৰু এটা বস্তু লৈছে সেইটো হ'ল এডপ্টাৰটো এয়া আৰ এমাউণ্টৰ এডপ্টাৰ হয় এইটোৰ ফাইদা হ'ল কি কেননৰ যিকোনো লেন্স ইয়াতে ইউজ কৰিব পাৰিব তো দাদা সেইটো এটা বহুত ভাল এটা সুবিধা দাদাৰ তাত আছে তেতিয়ালৈকে আমি বেটাৰীটো চাৰ্জ কৰি দিওঁ ন ইয়াৰ হয় লেন্স আমি এতিয়া ডাঙৰ লেন্সটো চাম মজাকে তাৰ আগত আমি এমাউণ্টটো লগাই লওঁ ন এমাউণ্টটো লগাই ল'লে কি হ'ব আমি যেতিয়া লেন্সটো খুলিম পটককৈ লেন্সটো ইয়াতে ফিট হৈ যাব যদিও আমি ফটো তুলি চাব নোৱাৰিম কিয় বেটাৰী নাই এইটো আৰু বডিত হ'ব এইটো নৰ্মেল হয় যোনটো আৰ এফত আহে আমি আগতে লগাই লওঁ দেখা যাব কি হয় এইটো ৰেড ডট দেখা পাই আছে আৰু এইটো ৰেড ডট মিলাই পেলাই ইয়াক লক কৰা হয় সেইফালৰ পৰা যোৱা লক হৈ গ'ল এইটো সেইফালৰ পৰা যোৱা এতিয়া আমি এইটো চাইড কৰি দিওঁ গোটেই মানুহখিনি বেছি বনাই দিব ফাইনেলটো আপোনাৰ ফটোৰ ডাঙৰ চাই এতিয়া এটা লেন্স খুলিম হেভি ৱেইট হয় দেই মোতকৈ বেছি ৱেইট যেন পাওঁ মই গম পালে বায়েও খুৱাই দিছে অ' বাপৰে বুলি চলাব লাগেতো এটা নহয় মানে এইটো হুড হয় হুড ফ্ৰী আহে নৰ্মেলি তো হুডটো আমি এতিয়া নুখোলোঁ যেতিয়া দৰকাৰ পৰিব খুলি দিম ঠিক আছে দাদাই যদি চাব বিচাৰে অভিয়াছলি অঁ দাদাই খুলিব দাদাই খুলিলে হুডটো দাদাক ইনফৰ্মেশ্যনৰ কাৰণে কৈ দিওঁ এই দুটা দাদা হেৰাই নিদিব বাহিৰত পোৱা নাযায় কাৰণে কেৰি কৰিবৰ কাৰণে এটা ধুনীয়া চাই বেগ দিছে চালিয়া মই টিফিন লৈ আহোঁ নেকি এইটো কেমেৰাটো ঘৰত থৈ টিফিনটো লৈ যাম ডিউটি গ'লে পানী বটল লৈ যাব ধুনীয়া বেগ ন পানী বটল তোমাকো দিম দে গৰমৰ দিনত দুদিনমানৰ কাৰণে ন তুমি দুদিনমান নিবা মই দুদিনমান নিম বেগটো যেহেতু ইয়াতে ৰেড বাটনটো আছে আৰু ইয়াতে ৰেড বাটনটো মিলাই পেলাই আমি লক কৰোঁ ঠিক আছে এইটো নিয়মে হ'ল এইটো লক হৈ গ'ল এতিয়া মই এটা কথা ক'ব বিচাৰোঁ দাদাই যেনেকৈ মই ক'লোঁ যে দাদাই যিকোনো লেন্স ইউজ কৰিব পাৰিব তাৰ কাৰণে অলপ টাইমৰ কাৰণে খুলি দিলোঁ ইয়াতে হোৱাইট বাটন দেখা পাই আছে কিছুমান লেন্স আহে হোৱাইট বাটনত লগাব লাগে চ' সেইটো হ'ল এটা ভাল দাদাৰ কাৰণে সৰু ডাঙৰ ভাল এটা ফাইদা হয় ইয়াৰ লগত এইটো আছে মাইক হেডফোন লগাব বিচাৰিলে আমি এতিয়া চাৰ্জত দিব যাওঁ
বগা শাড়ি ছোট কঙ্গন ছোট তোর বিন্দিয়া রে তুইয়ে মোর নিদিয়া রে ও হাতে লাগাই মোৰে ঘৰ মাগুৰি বিলৰ কাষতে চেনে তই আহিবি মোৰে ঘৰলে মোৰে ঘৰ মাগুৰি বিলৰ কাষতে চেনে তই আহিবি মোৰে ঘৰলে আজি কিনো গতি মোৰ হালৰ গৰু গুটি ধান বানে ধুলে উটুৱাই বুঢ়ালৈ কিনো ৰং দেখায় বুঢ়ী আইতাৰ চকুলো শুকায় নকৰিবা মিছাতে অভিমান নকৰিবা মিছাতে অভিমান ৰাতি মাজে নিশা যামে মই লাহৰি তোৰে ঐ ঘৰলৈ তোৰে ঐ ঘৰলৈ খুলি থবি দুৱাৰৰ দাম ধলা সদিয়া দলং তোকে লৈ আনিবৰ মন তৰালি বৰা গুচি তই হবি মোৰে তৰালি মৰাণ তৰালি বৰা গুচি তই হবি মোৰে তৰালি মৰাণ পুৰাই দে অ সপোন পুৰাই দে খাচি খাচি ৰাখি থোৱা সপোন পুৰাই দে ঐ খাচি খাচি ৰাখি থোৱা সপোন পুৰাই দে ঐ কলিজাত মৰমি লিখা আছে তোৰে নাম আজি উজনি অসমত এটা নতুনকৈ গঢ় লৈ উঠা ষ্টুডিঅ' মজিয়ালৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। মই এটি কেনন EOS R ল'লোঁ। মানে আজি আপোনালোকে প্ৰয়োজন সাপেক্ষে ল'ব পাৰে আৰু খুজিব পাৰে, মই নাম্বাৰ দি দিম। মোৰ নাম্বাৰটো হ'ল 9678885167। আকৌ এবাৰ কৈ দিছোঁ 9678885167। আৰু এই মূলতে আজি ভিডিঅ'টি বনোৱাৰ মূল উদ্দেশ্য হ'ল উজনি অসমত গো ইণ্ডিয়া ভিডিঅ' চেণ্টাৰ নতুনকৈ গঠন কৰিছোঁ। মই ছেটআপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক এয়া দেখি আছে।
আৰু যিসকল ব্যক্তিয়ে মোৰ নতুনকৈ খোলা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, আৰু তেওঁলোকক মই অনুৰোধ জনাওঁ যে উজনি অসমৰ যি সমগ্ৰ অসমৰ যি কলা কৌশলী আছে তেওঁলোকক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে আজি ভিডিঅ' চেণ্টাৰটি স্থাপিত কৰা হৈছে। গতিকে ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে অসমৰ প্ৰতিটো কোণত সকলোৱে গম পায়। আৰু মই মূলতে আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে যিহেতু আজি বাহিৰত যদি এটা ভিডিঅ' বনাবলগীয়া হয় বহুত টকা খৰচা হয়। ফ্রেন্ড আমার সেল আমি করছি ডেমো শিখাচ্ছে কে? আমি ফটো আচ্ছা এইটো চাওক, নৰ্মেল হ'ল এইটো মোড, এইটো হ'ল শ্বুটিং মানে ষ্টিল ফটোৰ কাৰণে। যেতিয়া ভিডিঅ'ৰ কাৰণে লাগে আমি জাষ্ট ইয়াতে ওপৰত মোডটো প্ৰেছ কৰিম, প্ৰেছ কৰি পেলাই স্ক্ৰীনটো আহিল, ইনফো প্ৰেছ কৰিলোঁ, এই ছেটিংটো আহিল। এতিয়া A+টো হ'ল গোটেইখিনি অটো, আপোনাৰ একো কৰিব নালাগে, জাষ্ট ভিডিঅ' অন অফ কৰিলে কেমেৰা বাকীখিনি কৰি থাকিব। নেক্সট হ'ল প্ৰগ্ৰেম মানে হ'ল কেমেৰা শ্বাটাৰ স্পীড আৰু এপাৰচাৰ কেমেৰা ছেট কৰিব, ISO আৰু বাকী ছেটিংছখিনি আপুনি নিজে কৰিব। তাৰপিছত হ'ল শ্বাটাৰ প্ৰায়ৰিটি মানে শ্বাটাৰ স্পীড আৰু ISO আপুনি ছেট কৰিব, বেলেগ বস্তু আপুনি ছেট কৰিব, এপাৰচাৰ কেমেৰা নিজৰ হিচাপত লৈ থাকিব। যদি আপোনাৰ এপাৰচাৰ লৈ খেলিব লাগে তেতিয়াহ'লে আপুনি AV মোডত লৈ লওক, শ্বাটাৰ স্পীড কেমেৰা নিজে ছেট কৰি ল'ব, এপাৰচাৰ আৰু ISO আপুনি নিজে ছেট কৰিলে, বাকী বস্তুখিনি হোৱাইট বেলেঞ্চ পিকচাৰ চেল আপুনি ছেট কৰিলে। মেনুৱেলত গোটেইখিনি আপোনাৰ নিজৰ, ঠিক আছে। তাৰপিছত C1, C2, C3 এইবিলাক কাষ্টম প্ৰগ্ৰাম, ঠিক আছে। তে এইকেইটা ইমান নালাগে, আপোনাৰ মেনুৱেলত যদি কৰি আছে, এইটো এতিয়া ধৰি লওক মেনুৱেল, ঠিক আছে। মেনুৱেলত মই নিজে নিজৰ হিচাপত শ্বাটাৰ স্পীড দিলোঁ, ঠিক আছে। এপাৰচাৰ এইটো এপাৰচাৰ ইয়াতে দিয়া আছে, আৰু MFN হ'ল ISO, ঠিক আছে। এতিয়া MFNৰ দুটা ফাংচন দিয়া আছে, MFN এবাৰ প্ৰেছ কৰিলোঁ, ISO আহিল। এতিয়া অকল এইটো মই এবাৰ ৰাইট চাইডে দিম, হোৱাইট বেলেঞ্চত আহি গ'ল, আকৌ এইটো দি ঘূৰাই থাকিম, হোৱাইট বেলেঞ্চ চেঞ্জ হৈ থাকিব, কালাৰটো, ঠিক আছে। কালাৰ নহয়, হোৱাইট বেলেঞ্চ হ'ল আপোনালোকৰ যেতিয়া শ্বুটিং কৰে এটা যে লাইট মিটাৰ ইউজ কৰে যে, সেইটোৱে হোৱাইট বেলেঞ্চ। তাতে হোৱাইট বেলেঞ্চ কি হ'ব কি নহ'ব দেখাই দিয়ে। আৰু যদি সেইটোও নহয়, বেষ্ট হ'ল যদি মানে হোৱাইট পাৰফেক্ট আছে নে নাই ছেটিং হিচাপত, আপুনি বগা ৱালত ফেচ কৰি লয় নৰ্মেলি, নহ'লে 18% গ্ৰে কাৰ্ড এটা দি দিয়ে, তাতে হোৱাইট বেলেঞ্চটো মিলোৱা যায়। এতিয়া ইয়াতে এই বাৰটোত কি ফাংচন দিব লাগে আপোনালোকে কৈ দিয়ক, মই ছেটিং কৰি দিওঁ। তাৰপিছত আপোনালোকক গোটেই ছেটিংবিলাক দেখাই দিব লাগিব আৰু এইটো ৰেকৰ্ড কৰিব নালাগে।